তো এডাল চোলা যেন মই যৌৱন কালতে পিন্ধি থৈছো। কেতুমণি কলা ল'ৰা কি কাল বুলি ক'লি? যৌৱন কালতে মই পিন্ধি থৈছো। ঠাচ পা চাহঁতৰ চোফাবিলাক বহু কোমল ন? তই এতিয়া ঘচালি ঘচালি খুৰাক এটা ভাঙি পেলা নিজৰ বুলি। যা চাৰক নাট হ'ব মাতি আছো। তাকে যা। 嗯 আপুনি ইমান দিন ক'ত গৈছিলে হে? সেইবিলাক বহুত ডাঙৰ হিষ্ট্ৰী হে, পাছত শুনিবি যা। বহুত ডাঙৰ হিষ্ট্ৰী? হিষ্ট্ৰী মানেনো কি আছে? মই মানে বাতি চালনা চেম্বাৰ এটা খুলি ললো নিজৰ বুলি। চেম্বাৰ খুলি লৈছে? চেম্বাৰ মানেনো কি আছে হে? একে ঢকাহে দিম হে। শুন তেতিয়াহ'লে মই যে ইয়াৰ পৰা গ'লো তাৰপিছতেতো আৰম্ভ বাতি চালনা। 5 দিন একেলগে কাম কৰিছো বুজিছ। ঐ তহঁত ইয়াত পালিহি যে? চা মই ৰিজাল্টটোৰ কাৰণে আহিছিলো। তৃষ্ণা ৰৈ আছে যে। কোন তৃষ্ণা হে? ছাৰৰ বাইদেউ। আচ্ছা চা মই তৃষ্ণাক কি বুলি কওঁ নিজৰ বুলি? ছাৰ চা মই অকণ বাহিৰতে বহো। চা ছাৰ মাই ডগছ যি অকমে আকেজা নেলুটোত ধৰিছে মই একে উকা হাঁহটোলে মনত পৰি গৈছে। আকেজা এতিয়া চাগে বখলিয়াই পেলাইছে আৰু। ছাৰ মোক ক্ষমা কৰক, মই আপোনাৰ ভৰিতে ধৰিছো নিজৰ বুলি। তই পাগলামি কৰিব আহিছ মোৰ লগত? ছাৰ আপোনাৰ অৱস্থাটো দেখি মোৰ সহ্য নহয় কাৰণেহে। কি হৈছে মোৰ অৱস্থা? কি হৈছে? মানে ছাৰ আপুনি নিজে ভাত বনায়, নিজে চাহ বনায়, মোৰ একো সহ্য নহয় নিজৰ বুলি। মৰি মোক ভাঙি দিম তোৰ। ছাৰ ৰামে কিন্তু লক্ষ্মণক তেনেকে কোৱা নাছিলে। কি হ'ল? মই এতিয়া কি কৰিম ছাৰ? পাগলামি এৰ আৰু এই জলমটো বাদ দে। হ'ব ছাৰ, মই তেতিয়াহ'লে কি পিন্ধিম? কি পিন্ধ মই নাজানো। যেতিয়ালৈকে তোৰ এই জলম আৰু পাগলামিবিলাক নকমাও তেতিয়ালৈকে তই থানাত ভৰি নিদিবি, বুজিলে? এই কথা বল। ছাৰ মুঠিটো অকণ ঢিলাই দিয়ক লাগে তোৰ। ছাৰ দুখ পাইছে ছাৰ। আছা এয়া বিদায় দিছেনে? এয়া মোৰ ষ্টাইল। মোৰ গোটা খোৱাটো এনে ভিতৰত কি ডিছকাশ্যন হৈছে? সেইবিলাক কথা বাদ দে। তোৰ এনেই দোকানত স্পৰ্টিং আছে নেকি সৰু চাইজৰ? স্পৰ্টিং আছে কিন্তু কেপলটি চেপ ফটা আৰু। স্পৰ্টিঙৰ কেপলটি চেপটো কোনফালে থাকে? চিনি নাপাইছে? হাতৰ যে কেপলটি চেপ ই শব্দ ভৰা আৰু কেপলটি চেপ নহয় কাষলটি চেপ। এনে তৃষ্ণা কি হৈছে? তৃষ্ণাৰ কথা বাদ দে, দোকানলৈ ব'ল। কিয় কৈছো? কাম আছে ব'ল না নিজৰ। বহিছ? কেকেৰা তই বাৰু মোক দাদা বুলি ভাবনে? কিয় নাভাবিম বাৰু, কিন্তু হঠাৎ এইটো সুধিলে যে? কথা এটা ভাবি ভাবি বৰ বেয়া লাগি আছো। কি কথা কেকেৰা? মানে মোৰ ইচ্ছা আছিল যদি মোৰ ভাইটি এটা থাকিলহেঁতেন নিজৰ, তাৰ আঙুলিত ধৰি ধৰি তাক ফুৰাবলৈ উলিয়াই নিলোহেঁতেন। নিজে নিপিন্ধিও তাক ভাল ভাল কাপোৰ পিন্ধালোহেঁতেন। নিজে নেখাই তাক ভাল বস্তু খোৱালোহেঁতেন। মই কিন্তু চাউল ধোৱা পানী খাম, তাক কিন্তু মই গাখীৰ খোৱালোহেঁতেন। মা দেউতাই মোৰ সেই মনৰ ইচ্ছাটো পূৰণ কৰিব নোৱাৰিলে। মা দুখ নকৰিব কেকেৰা, মই আছো নহয় আপোনাৰ লগত। নাই মোৰ আক্ষেপ নাই, ভাল লাগিছে তই যে কৈছ তই আছ বুলি। তোকে কিবা ভাই ভাই লাগিছে। হয় দেই, ককাই ভাই লাগে কিন্তু, নহ'লে বৰ অকলশৰীয়া অনুভৱ হয়। এইডাল ইমান টাইট টাইট লাগিছে, তোৰ চোলা হয়নে নহয়? ক'ত মোৰ চোলা আছে? কাষ্টমাৰী চোলা মই টেবুলহে মুইছো। কাষ্টমাৰ জুমনি কৈছো। এইডাল চোলা যেন মই যৌৱন কালতে পিন্ধি থৈছো। কেতুমণি কলা ল'ৰা কি কাল বুলি ক'লি? যৌৱন কালতে মই পিন্ধি থৈছো। ঠাচকে উঠিব। যৌৱন কাল নহয়, ক'লে বাল্যকাল বুলি ক। সেইডাল কালতে মই পিন্ধি থৈছো, সেইকাৰণে টান হৈ গৈছে। এনে বাৰু কেনেকুৱা লাগিছে ক? ধুনীয়াকে মই কম্বল পাই আছো। গাঁও এটা যদি চিলাই দিছে মই জেগাতে শুই দিব পাওঁ আৰু। কিহৰ কথা কৈছ? এতিয়া গাঁও এটা চিলাই দিলে মই জেগাতে শুই দিম আৰু। ৰচোন তই কথা পাকতে এইটো পিন্ধি ললি যে? আপুনি মোৰটো পিন্ধিছে মই আপোনাৰটো পিন্ধিম। এইটো খুল বুলি কৈছো খুল। এইটো মই পাতি চালনা কৰিবলৈ যাওঁতে পিন্ধো নিজৰ বুলি। আজি মই পাতি চলাম। তই চলাব পাৰিবি? ভাল ৰাস্তাকণ মই চলাই গৈছো, বেয়া ৰাস্তাকণ নোৱাৰিলে আপোনাক দি দিছো, আপুনি চলাব। তাৰমানে আমি তই টেম্পু ড্ৰাইভাৰ। খুল বুলি কৈছে নে? খুল। আজি মই বাতি চলাবলৈ দিয়কচোন। তই পাৰিবি জানো? এইটো কি মিনিয়া ললে? এইটোতো হৈ যাব।
কি হলো কিকেদা? বুকুত দুখ এটাই খুন্দা মাৰি ধৰিছে। কিহৰ দুখ আপোনাৰ? বহুত ইচ্ছা আছিল জানো, মোৰ এজনী ভণ্টি হ'ব, মা দেউতাৰ। তাইক মোৰ আঙুলিত ধৰি ঘূৰাই ফুৰাম, নিজে নাখায়ো তাইক খুৱাম। মই যদি অমৰা খাওঁ তাইক আঙুৰ খুৱাম। অ' কিকেদা, হৈছে কি আপোনাৰ? হঠাৎ আপুনি এইবিলাক কথা কিয় কৈ আছে? শোকটোৱে খুন্দা মাৰি ধৰিছে। বহুত আশা কৰিছিলে জানো, কিন্তু দেউতা মায়ে সেইকণ সুবিধা মোক নিদিলে। এই মাই, আৰে চেম ডাইলগ মাৰি আছে দেখোন। হ'ব দিয়ক, আমাৰো দেখোন ককাইদেউ চকাইদেউ নাই, ছোৱালী তিনিজনীহে, দুখ নকৰিব এতিয়া। নাই নকৰোঁ, সেইটোলৈ দুখ নকৰোঁ। তই মোৰ ভণ্টিৰ নিচিনা। আহ, হে চাবি অ' তই নোৱাৰ, বেগটো মই দেচোন মোক এ টাইমো আকে যা। আৰে সেইটো পৰি ভাগিব লাগিলে চব পাতিব বাট। আহক আহক আহক, ক'লৈ যাওঁ? তেলটো ভৰাই লওঁ ক'ত তেল ভৰা? বাতিবিলাকত। বাতিত আকৌ তেল ভৰাব লাগে কিয়? অ' এইষা আকৌ আপুনি কি কথা কৈছে? বাতিত তেল ভৰালেহে বাতিবিলাক চলিছে। হাত তেল নভৰালে বাতি চলিব নিজৰ বুলি। তেল নভৰালেও চলিছে? অ'। ঐ কি আছই? আচৰিত, তই মোৰ লগত আহ ব'লক। অ' তোকো তাৰমানে একেখিনি ডাইলগকে দিলে? একেই মানে গোটেই সোপা একে আপোনাৰ, খালি আপোনাৰ আঙুৰৰ ডাইলগটো অকমান বেলেগ। অ' আপোনাক তাৰমানে চেম চেম ডাইলগে দিছে, কেছটো কিবা এটা আছে। তাকে কি কেছ থাকিবনো, আবেগিক হৈ যায় আৰু কেতিয়াবা। নাই নাই, কিবা এটা অংক নাথাকিলে কেকেইটা ইম'চনেল হোৱা ভকত নহয়। ইম'চনেলটো হওক, আবেগিক হৈছে যেতিয়া কিবা এটা অংক আছে। শ্ৰদ্ধা, আবেগিক হোৱা আৰু ইম'চনেল হোৱা একে কথাই। হেই সেইটো মই জানো বাইদেউ। হেই ধকাত নহয় এডালক, নদ ডুবি গ'লেও টিঙৰ পৰা নানামে। ঐ বেটিবা, কেছটো কি হ'ব পাৰে বাৰু, মাথা মাৰকচোন। হ'ল তই তাৰমানে বাতি চলাত লাগি গেলি। এ মই কৈছে বহুত ধুনীয়া চলাও কমল, মই চলাই আকে যা পিছত বহাই লওঁ। ক'ত বহেনো? বাতিত। হেই পাগলটো। সঁচাই কৈছো, মোৰতো লাইচেন্সো আছে হয়নে? হেই বাতি চলাবলৈ ড্ৰাইভিং লাইচেন্স লাগে। নালাগিছে? এইষা আকৌ কি কৰিলো? এই একে পুলিচে ধৰিব হে। এ তই মোক বৰবাদহে কৰিবি দে। এ অৱশ্যে মই লগ আছে, বলক বলক। বল। পিছত ৰাকেশক বহি বাতি চলাই যায়, দুটা পাগল হ'ল আৰু। ভাল লাগিল দে আজি, ভাল লাগিল। মই আকৌ তই যে গাড়ীখন ললি, মোৰ গাড়ীখন যে ফচিছিল, তেতিয়া আকৌ মোক বৰকে কেটেৰা জেঙেৰা কৰিছিলি যে, মই বোলো তই মোক দেখিবই নোৱাৰ নেকি। এই অ' দাদা বুলি ভাবিছ, ভাল লাগিছে আৰু দে, মন ভৰি গৈছে। কেতিয়াবা যদি বিপদ আপদ হয়, নহওক বাৰু জনাবি, মই যি পাৰো কৰিম। ঠিক আছে। এতিয়া বোলে ভনীয়েৰকে বিয়া দিয়, কবিচোন কি পাৰো কৰিম চাবিহঁত। আৰু মোৰ বিয়াত? হেই তোৰ বিয়াততো মই মেইন লিডত থাকিম, গোটেই ৰিচিপশ্যনৰ দায়িত্ব ঈশ্বৰে কৰালে ময়ে লুম চাগে। হে? অ' খালি পাহৰি নাযাবি। কিয় পাহৰিম আকৌ? না মই দেখিছো, এতিয়া আমাৰ গাঁৱতে মই বহুত বিয়া বিচাৰকৈ উঠাই দিলো, পিছত ইমানকণ বিপদতো মোক খবৰ নললে। এ আমি আকৌ সেই জাতৰ নহয় দেই, পাৰিলেতো গা দিয়ে খাটি দিম, নোৱাৰিলে টকা পইচা যি পাওঁ দিম আৰু দিয়ক। ভণ্টি বুলি ভাবিছো কাৰণেহে কথা এষাৰ কওঁ। এই গুৱাহাটীতে মানে মাটি অকণ পাইছো, 15 লাখ কৈছে। এতিয়া তোক বিচাৰিলোহেঁতেন, কিন্তু তইনো গাড়ীখন বেচাৰ বাহিৰে কি বেছি দিবি মোক ইমানবোৰ টকা? গাড়ীখন কিয় বিকিম আকৌ মই? ভাবি চাচোন, হ'লেও ভনীয়াৰ হিচাপে কণ্ডিশ্যনো মই গাড়ীখনৰ ইমান ভাল দেখা নাই। চা পাৰিলে দিবি, সম্পৰ্কটোও ৰ'ব। আহক 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 আহক। এই চব দেখিছে নে নেদেখিছে অ? আচ্ছা আপুনি বাৰু আছে, আমাৰ আছে আছে ন? আছে। ধৰকচোন ধৰক 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 ধৰক। কিহৰ উৎপাত ইমান? এই ইমান দেৰি কৰি আছে। ৰচোন ৰ বিচনা চাদৰ দেখোন আছে, আকৌ বেড কভাৰো ওপৰত পাৰি ললি মইতো যে। নতুন বিজনেছ কৈছো, মই ড্ৰাইভাৰ। কিহৰ? মইতো বাতি চলাও চা। এচকীয়া গাড়ী। এই পাগলটো কথা শুনিছে। এই বল বলো 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 দিয়ক দিয়ক দিয়ক। আহ বাহ, বহিছ? অ' কেইটা ফোন এটা আহিলে মাত্ৰ, আপোনালে চেলুট দি দিছো ফোনতে। ৱাই কিয় বা? এই আমাৰ গাঁৱত মানে ককাই ভাই এহাল আছে, বৰপিটো আৰু কণপিটো। পাথৰিত পাথৰিত। তাৰপিছতে কণপিটোৱে হৈ পেলাই কিবা মাটি অকণ চাইছিল, কিন্তু পইচা নাই। সিহঁত দুইটা ককায়ো ভাই একে কৰণ অৰ্জুন টাইপ আৰু। তাৰপিছত পইচা নাই আৰু ডাঙৰটোৱে কিডনী বেচি দিলে নহয়। কি কয়? এই ফোনত এইমাত্ৰ ক'লে, হে মই চেলুট দি দিছো। বা চাওকচোন। সেয়াহে ককাই ভাই। হয় দেই। হয় দেই, তহঁতৰ গাঁৱত মাটি আছেনে? আছে। ঘৰত সুধিবিচোন বেচে নেকি? কিয়? মই মানে গুৱাহাটীতে মাটি অকণ পাইছো, ল'ব লাগে।
টকা 2 লাখ মান দি মোক সহায় কৰচোন হয় নেকি তইতো মোৰ ভাই বুলি কলি ৰাম ৰাম অকলশৰীয়াই ভাল দেই কৃষ্ণ শেষোপা মাতি চন পৰিব চাবিচোন মোক গেটৰ ওচৰতহে লগ পাব আৰু ঐ ক'ত যাওঁ আছো ইয়াতে আছো পাগলামি মোকে কৈছে নে চাহ এইবোৰ কি ড্ৰেছ পিন্ধিছ অ চাহকে যা জোকে পিন্ধাইছে কাৰণে মই পিন্ধি চুপ খুলিছো চাহ ঢক ঢক অ উশাহ ল'ব নোৱাৰিছে আনা আনা হৈ গৈছে এইটো দেখিছে পলাইছে পাগলটো মানে ঐ এবছৰৰ মূৰত তোক মই মাতি আনিছো তোৰ পাগলামি চাবলৈ নহয় কাম কৰিবলৈ মই কাম কৰিবলৈকে আহিছোঁ ছাৰ নিজৰ বুলি এইবোৰ কিহৰ ড্ৰেছৰ বাহাৰ ছাৰ আগৰটো আপত্তি থকাৰ কাৰণে এইটো গেটআপ লৈছোঁ আই থিংক এইটোত আপোনাৰ আপত্তি নাথাকিব নিজৰ বুলি ফেশ্বন শ্ব' পাতিছো মই ছাৰ মই এই ড্ৰেছটো ফেশ্বনৰ কাৰণে পিন্ধা নাই ডিগনিটিৰ কাৰণে পিন্ধিছোঁ কিহৰ ডিগনিটি অ' বাতি চালনা ডিগনিটি ছাৰ মানে ছাৰ মোকোতো এটা আইডেণ্টিটি লাগে অলপ এক্সেপশ্যনেল হ'লেহে মানে এটা আইডেণ্টিটি ক্ৰিয়েট হয় তাৰমানে তোৰ থানাত কাম কৰিবলৈ মন নাই কিয় কাম কৰিবলৈ মন নাই আপুনি মোক কম্পিউটাৰ চলাবলৈ দিয়ক না মই ইউ কম্পিউটাৰ ঐ কি কৰিলি এইবিলাক অ সেইটো কাৰণে ভনিক ভনিক বুলি ইমোচনেল ঢালি আছিলে ইমোচনেল নহয় অ' ইমোচন সেইটোৱে মই কোৱা নাই আপোনাক কিবা এটা অংক থাকিবই চাওকচোন মই গাঁৱৰ মাটি বিক্ৰী কৰিবলৈ তেখেতক মাটি কিনি দিব লাগে গুৱাহাটীত তোক গাঁৱৰ মাটিহে বিক্ৰী কৰিবলৈ কৈছে মোকতো গাড়ীয়ে বিক্ৰী কৰি দিবলৈ কৈছে হা ওৱা কি আছো মানে তোমালোক ভিক্ষা হৈ যায় কেকেচা ধনী হৈ যাওক চাহ বাকলি ইয়ে বুজি পাইছে কি ডিচিশ্যন ললি ভাই ভনীহঁত কিহৰ ডিচিশ্যন মোৰ মাটিকণ কিনাৰ হেল্প কৰিবি নে নাই গৰজ পৰিছে আমাৰ আহা গৰজ পৰিছে আমাৰ তহঁতৰ বুঢ়াকালটো কিমান বেয়াকে শেষ হ'ব চাবিচোন আপুনি চাবচোন আপোনাৰ বুঢ়া কালটো কিমান বেয়াকে শেষ হ'ব মৰা সময়ত ভাই ভনী এটা বিচাৰি নাপাব পানী দিবলৈ মুখত আৰু সেই সময়ত যে আপুনি কেলধুপকে থাকিব ডাক্তৰৰ ওচৰত নিবলৈ গাড়ী এখন নাপায় অসম বন্ধ হ'ব সেইদিনা এম্বুলেন্স চলিব নাই এম্বুলেন্স চলিব কিন্তু ড্ৰাইভাৰে ধৰ্মঘট কৰিব সেইদিনাই চাই আৰু থাকক ফাৰ্মাচী বিলাকো বন্ধ থাকিব আপোনাৰ ফাৰ্মাচিষ্টে ধৰ্মঘট কৰিব আপোনাৰ শেষটো কেনেকুৱা বেয়াকে শেষ হ'ব আপুনি চাই থাককচোন আপুনি লেলে চেছে হ'ব আপুনি থাকিবলৈ ঠাই নাপাব আপুনি ঐ কি ক'লো কি ক'লে কি কি ক'লে ক'লে শগুনৰ খাৱত বোলে বুঢ়া গৰু বোলে এটালো নময়